এটা চৰাই কৰ্পৰেশ্যনৰ পৰা কিমান স্কিম দিছিলে ইয়াতে কি স্কিম দিছিলে স্কিম আমাৰ ইয়াত বহুতে দিছে ইয়াত আমাৰ ফিচাৰী দিয়া হৈছে আৰু বানানা প্লেণ্টেশ্যন দিয়া হৈছে ফডাৰ খেতি কৰা হৈছে আৰু মুঠতে খেতিৰ ভিতৰত মানে বহুতে দিয়া হৈছে ধৰি লওক চাহ খেতি কৰিবলৈ দিয়া হৈছে আমাক আৰু জিঞ্জাৰ খেতি কৰিবলৈ দিয়া হৈছে বহুতকেইটা স্কিম দিয়া হৈছে সয়েল কনজাৰভেশ্যনৰ পৰা বহুত সুবিধা দিয়া হৈছে আমাক এটা আপোনাৰ লগত যিটো স্কিমটো পাইছিলে তেখেতৰ আপোনাৰ কি ক'ব বিচাৰিছে মানে আপোনাৰ মনৰ অন্তৰ পৰা যি ফালৰ পৰা স্কিমটো পোৱা গৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ৰাইজৰ কাৰণে ইমানখিনি চিন্তা কৰাৰ কাৰণে ৰাইজক ইমান সুবিধা দিয়াৰ বাবে ধন্যবাদ দিছোঁ আমাৰ সয়েল কনজাৰভেশ্যন আমাৰ ৰেঞ্জাৰ ছাৰেই হওক আমাৰ DO ছাৰেই হওক আৰু আমাৰ সয়েল EM হওক আমি সকলোকে ধন্যবাদ দিছোঁ আপোনাৰ নামটো কি আছিলে মোৰ নাম বিচন তেৰাং ৰেঞ্জাৰটোৰ নামটো ক'ব পাৰিব ৰেঞ্জাৰটোৰ নাম সঞ্জয় গগৈ থেংক ইউ